Good morning guys. তো আজি শো নকওঁতে আজি তো কৈছো তো আজি এটা আমাৰ নতুন ভিডিঅ'ৰ শুটিং হ'ব আৰু আমাৰ নতুন ভিডিঅ'টোৰ নাম হ'ল জুৱাইৰ বিলৈ। সো এতিয়া ৰাতিপুৱা আৰু শো ক গেল বেয়া নাপাব শোটো কোৱা যায় মোৰ কিয় বা মই নিজে গম নাপাওঁ। জুৱাইৰ বিলৈৰ শুটিং হ'ব আজি। তো এতিয়া বৰ্তমান ৰাতিপুৱা বাজিছে 7:30 আৰু মই এতিয়া আহিছো দোকানত চাহ খাব। চাহ খাই মই স্ক্ৰিপ্ট লিখিব লাগিব। স্ক্ৰিপ্টটো এতিয়ালৈকে ৰেডি হোৱা নাই। তো স্ক্ৰিপ্টটো লিখি লওঁ তাৰপিছত আমি আৰম্ভ কৰিম। এয়া আমাৰ ভিডিঅ' টাইটেল জুৱাইৰ বিলৈ। এয়া এটা বহুত আছে এনেকুৱা বহুত পেজ লিখি শেষ কৰি দিলোঁ বহুত কম সময়তে। ইয়াতে শেষ হৈছে মিনিমাম 8টা মান পেজ লিখিছোঁ আৰু। চ' আমাৰ মানে শ্বুটিং ষ্টাৰ্ট হৈ গৈছে আৰু আমাৰ মই আৰ্টিষ্টবিলাকক দেখাম। এয়া ভূপালী এয়া আছে আমাৰ অজয় দা আছে আজিৰ ভিডিঅ'ত। সকলোৱে চাব লাগিব। তাৰপিছত এয়া আমাৰ তাৰপিছত আৰু আজি আমাৰ খাতৰনাক তিৰি অলপ হাতখন ভাল পাইছে আন্ধাৰ হৈ গৈছে তোমাৰ মুখখন ক'ত তুমি আজি মও আহি গৈছো। তো আমি কৰি আছো কামটো মাজে মাজে আপোনালোকক দেখাম চাই থাকিব। তো আমাৰ শ্বুটিং অন প্ৰগ্ৰেছ। তো কেনে লাগিছে আপোনাৰ আজি শ্বুটিংটো কৰি কওক? ভালে লাগিছে। আপোনাৰ ভালে লাগিছে। এতিয়া মানে ভাত খাম, ভাত দিব আৰু এতিয়া ভাত খোৱাৰ টাইম। অজয় দা বৰ্তমানলৈকে বৰ হৈছে নেকি না টোপনি লাগিছে? তোমাৰ আৰু আপোনাৰ কেনে লাগিছে ভিডিঅ'টো কৰি? কষ্ট কৰি আছে তেখেতৰ বহুত খং উঠে। খং উঠিলেও তেখেতৰে হাঁহিটো থাকে মুখত সেইকাৰণে ভাল লাগে। চ' এতিয়া আমি ভাত খাম। তো ভাতটো খাই লওঁ তাৰপিছত ভাত খোৱাৰ পিছত আৰু বহুত আছে আজি বেছি যোৱাই নাই আমাৰ। আৰু এয়া তো ভাত খাই লওঁ। ভাত খাই কিনে আৰু আছে আমাৰ আপোনালোকক দেখাই থাকিম চাই থাকক। লগৰ ছোৱালীজনীৰ বাৰ্থডে আছে তাতে যাওঁ। ঠিক আছে আজি যোৱা। অহা কাইলৈ কিন্তু চৈকা অংকুলৰ ল'ৰা বিকি তোমাক খাবলৈ আহিব। তো কাইলৈ কতো নাযাবা ওলাই। গালখন লৰা না। 3, 2, 1 and action. জানো শুনা না মোৰ নহয় ফ্ৰাইড ৰাইচ খাব মন গৈছে বনাই দিবা। নিজে বনাই খাব নোৱাৰা? নোৱাৰো কাৰণেহে তোমাক কৈছো। হ'ব দিয়া। মানে এইখিনিও কৰি দিব নোৱাৰা নেকি মোৰ কাৰণে? হ'ব দিয়া দিম। 2, 1 action. What? মা তোমাক মই এটা কথা কোৱাই নাছিলো। এজন ল'ৰা আছে তাক মই 2 বছৰ আগৰ পৰাই ভাল পাই আহিছো। 3, 2, 1 and action. কিয়া কি শুনো একলা তোমাৰ বোলে প্ৰেমিকাই বেলেগক ভাল পায়? Okay, cut. তো হাই গাইছ আজি একদম ভালকৈ মানে দিব পৰা নাই গম পাওঁ সেইটো কথা। তথাপিতো অলপ বিহাইণ্ড দ্য চিনবিলাক আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু ফাইনেলি এতিয়া 7:10 হ'ল আৰু আমাৰ ভিডিঅ' আজি শেষ হ'ল। চ' এয়া কেমেৰামেনে পেকিং কৰি ল'লে বঢ়িয়াকৈ। কেনে লাগিল আজি ভিডিঅ'টো? ভাল লাগিছে। যেন ভাল হৈ যাই থাকো আগলৈ আপোনালোকে আশীৰ্বাদ কৰিলে। আৰু এতিয়া লাষ্ট আমাৰ মেঘালী বেছি আছে। মেঘালী কেনে আজি ভিডিঅ'টো কৰি ভালে লাগিল। আপোনালোকে চাই ভালে পাব চাগে। চাগে নহয় গেৰাণ্টি আছে আপোনালোকে চাই ভাল পাব আৰু আপোনালোকে 100% হাঁহিব লাগিব ভিডিঅ'টো। তো চাব আহি আছে অতি সোনকালে ভাই ভনী ইউটিউব চেনেলত জাৱেৰ বিলে। জুৱাইৰ কেনেকুৱা বিলে হয় একবাৰ চাব সকলোৱে দে।